নমস্কাৰ, এই সিৰিজৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকক নলবাৰী জিলাৰ অন্তৰ্গত বৰনদীৰ 519 বছৰীয়া দুৰ্গা পূজাখন দেখুৱাবলৈ ওলাইছোঁ। প্ৰবাদ অনুসৰি কেইবাশ বছৰ আগতে কনৌজৰ পৰা ক্ষত্ৰিয় বংশৰ ভূঞা পৰিয়ালে বৰ্তমান বৰপেটা জিলাৰ চেঙা এলেকাত থিতাপি লয়। এই বংশৰে নীলকণ্ঠ ভূঞাক আহোম স্বৰ্গদেৱে ৰায়বৰুৱা উপাধি প্ৰদান কৰি বৰ্তমানৰ বৰনদী অঞ্চলত প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা কুলদেৱী দুৰ্গাৰ পৰম ভক্ত পৰিয়ালটোৱে নিয়মিতভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে আৰু 2019 বৰ্ষত 519 বছৰত ভৰি দিছে। বৰনদীৰ দুৰ্গা পূজা যিহেতু ৰাজবংশই কৰা, সেয়েহে এই পূজাত ৰাইজৰ পৰা চান্দা তোলা নিষেধ। আজীৱন দাতাসকলে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰে এই পূজা চলি আহিছে। এই পূজাত বলি বিধানো নিষেধ। এই পূজাত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ৰামকল গছ তথা 9 বিধ উদ্ভিদেৰে নৱপত্ৰিকাৰ দেৱীৰ মূৰ্তি সজা হয়। নৱপত্ৰিকাত ব্যৱহৃত উদ্ভিদ কেইবিধ হ'ল কলগছ, যুগ্মবেল, ডালিম, অশোক, জয়ন্তী, কলাকচু, মানকচু, হালধি আৰু ধান। নৱপত্ৰিকাৰ দেৱী সাজি ৰঙীন বস্ত্ৰ তথা সোণ ৰূপৰ অলংকাৰ পিন্ধাই ৰাজকীয় পৰম্পৰাৰে দুৰ্গাক পূজা অৰ্চনা কৰা হয়। এইখিনি ঠাইতে নদীৰ যজ্ঞ পতা হয়। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।